পৰা আহিছা? মুখত মাস্ক কিয় নাই? মাস্ক নাথাকিলে কি বেমাৰ নহ'ব নেকি? সোশ্যাল ডিষ্টেন্স কৰি মাস্ক পিন্ধিব লাগে নহয়। আপুনি কিয় ওলাইছে বিনা মাস্কত? নতুন এছঅ'পিটো পাইছে আপোনালোকে? এইটোতো ঘৰ নহয়। আৰক্ষী বিভাগেতো ঠিকে দায়িত্ব কৰি আছে, তেওঁলোকে আহিছে, তথাপিও আপোনালোকে যিটো প্ৰশাসনৰ হেৰি আপোনালোকে পালন কৰা নাই। আপুনি চাই আছে জলি এনিমেল।